অন্তিম চিঠি কথা নীল সমুদ্ৰ। আপুনি যে সুধিছিল ভাল পোৱা, মই উত্তৰ দিছিলোঁ চকু জুৰি লৈ এবাৰ চাওকচোন। সেই যে এদিনাখন আপুনি সুধিছিল প্ৰেমিকা হবা, মই প্ৰত্যুত্তৰত সুধিছিলোঁ এখন সংসাৰ দিব। আপুনি যে সুধিছিল মন বেয়া নেকি, মই কৈছিলোঁ আকাশত ভীষণ মেঘ নহয় জানো। আপুনি সুধিছিল কান্দি আছা কিয়, হেপঢুকি মই যে কৈছিলোঁ বোধ হয় চকুত কিবা পৰিছে। আপুনি যেতিয়া ফুৰিবলৈ লৈ যোৱাৰ কথা কৈছিল মই আইচক্ৰীম খুৱাব নেকি বুলি সুধিছিলোঁ। আপুনি সুধিছিল মোক এৰি থাকিব পাৰিবা, মই উত্তৰত সুধিছিলোঁ মোৰ চিতাত আপুনি জুই দিব। আপুনি প্ৰায়ে কৈছিল তুমি বৰ বেখেয়ালী, মই কৈছিলোঁ অন্তত বুজিবলৈ কোনোবা আছে, এতিয়া বুকুত সাৱটি ল'লেই হ'ল। আপুনি বৰ বুজি পাইছিল মোৰ বেখেয়ালী বিষয়বোৰ। তেন্তে শেষবেলাত অৱস্থান কৰি আপোনাৰ কি হৈ গ'ল? আপুনি এতিয়া একো জানিব বুজিব নিবিচাৰে কিয়? কলীয়া মেঘেৰে মনাকাশ যেতিয়া অন্ধকাৰাবৃত হয় মোৰ কাজল হনা চকুজুৰি চলচলীয়া হৈ পৰে। কোনেও দেখোন বুজি নাপায় মোৰ বেখেয়ালীপনা। আইচক্ৰীম খালেও এতিয়া মোৰ ডিঙি বিষায়। সেই সুখৰ দিনবোৰ ক'ৰবাত হেৰাই থাকিল, এতিয়া কাৰো ভাৱনাত আতুৰ নহওঁ, বুজিবলৈ যে কোনোৱে নাই। চিতাৰ খৰিবোৰ শুকাই আছে ৰ'দত, জুই জ্বলাবলৈও আপুনি অৱহেলা কৰি আছে। ধেৎ তেৰি, এতিয়া আৰু কলম নচলে। মোৰ বোধ হয় সময়ো শেষ হৈ আহিছে, মুখ মাথো লাহে ধীৰে বন্ধ হৈ যাব পাৰে। সেয়ে শুনকচোন শেষ কথাষাৰ, আজিও বৰ ভাল পাওঁ আপোনাক।